তো এতিয়া গৈ আছোঁ আমি হাতী চাফাৰী কৰিবলৈ তো হাতী চাফাৰীটো কৰি হ'ব হাতী চাফাৰী কিনে আপোনালোকক ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম বাৰু হাই গাইজ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এপিছড 4 লৈ তো কাজিৰঙাৰ পৰা মই আপোনালোকক এপিছড 1 2 3 আগবঢ়ালৈ ইতিমধ্যে আপোনালোকে বহুখিনি মৰম দিলে তো ভিডিঅ'বিলাক চালে আৰু এই ভিডিঅ'টো চাওক আৰু ইয়াৰ পিছত আপোনালোকে 3টামান এপিছড চাবলৈ পাব তো এই এপিছডটোক আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম এলিফেণ্ট চাফাৰী আপোনালোকক মই কওঁ যে আপোনালোকে কাজিৰঙা আহিলে হাতী চাফাৰীত সময় দুটাই পাব পুৱা ফাৰ্ষ্ট ট্ৰিপটো 5 বজাৰ পৰা 6 বজালৈ আৰু ছেকেণ্ড ট্ৰিপটো 6 বজাৰ পৰা 7 বজালৈ দিনটো হাতীত উঠোৱা নহয় তো আপোনালোকে আহিলে ৰাতিপুৱাই ইয়ালৈ আহিব লাগিব মানে এলিফেণ্ট চাফাৰীৰ বাবে দুটা পইণ্ট দিছে এটা আছে মিহিমুখত এটা আছে বাগৰিত তো আমি ৰাতিপুৱাই বাগৰি আহি গ'লোঁ আৰু মিহিমুখত চেণ্ট্ৰেলৰ পৰা উঠাই হয় সাধাৰণতে আমি বাগৰিৰ পৰা উঠিম দিয়ক তো ফাইনেলি বাগৰি এণ্টাৰ এতিয়া গৈ আছোঁ এলিফেণ্ট পইণ্টলৈ আৰু তাত কৰিম আমি হাতী চাফাৰী টিকটটো দেখুৱাই লওঁ টিকটটো দেখুৱাই আমি ভিতৰলৈ এণ্টাৰ কৰিলোঁ এনেকৈ আৰম্ভ হৈ গ'ল আমাৰ হাতী চাফাৰী তো এতিয়া আমি এলিফেণ্ট চাফাৰী কৰিছোঁ দাদা আপোনাৰ নামটো নমতা জালি হয় তো এতিয়া আমি দাদাৰ লগত এনেকৈ হাতী চাফাৰী কৰি আছোঁ তো ভিডিঅ'টো চাই থাকক এই এপিছডটোত জীপ চাফাৰী কৰিছোঁ আৰু এপিছড 4ত আজি হাতী চাফাৰী কৰিম আপোনালোকক দুটাৰে এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ হাতী চাফাৰী কৰাৰ লাভটো এই যে একদম সোমাই যাব পাৰি ঘন জংঘলৰ ভিতৰলৈ ঘন জংঘল আপোনাৰ লাটা চাটা চিঙি ভাঙি সোমাই যাব পাৰি কিন্তু জীপ চাফাৰী এটা ৰাস্তাৰে যাব পাৰি হাতী চাফাৰী কৰাৰ মেইন লাভ কি জানেনে মেইন লাভ হ'ল এইটো ইমান ওচৰৰ পৰা দেখা পায় জীৱ জন্তুবিলাক আৰু জীপেৰে গ'লে কি দূৰৰ পৰা 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ দূৰত দেখা পায় তো হাতী চাফাৰী গ'লে একদম ওচৰৰ পৰা জীৱ জন্তুবিলাক দেখা পায় আমাক গৰে আদৰণি জনালে কাজিৰঙালৈ নমতাজ দাদাই কোৱা মতে আমি উঠি থকা হাতীটোৰ নাম হৈছে লক্ষী আৰু আমাৰ আগৰ হাতীটোৰ নাম হৈছে পূৰ্ণিমা তো দাদাই কোৱা মতে দুয়োটা হাতীয়ে মাইকী হাতী আৰু নামটো চাইটো গম পাই মাইকী হাতী বুলি আগত দেখিবলৈ পাইছোঁ এটা মহৰ পাল মহ মানে ৰাজাটো আছে যেনেকুৱা ৰাজা আৰু তো এয়া মহৰ পাল এয়ে লাভ হাতী চাফাৰী কৰিলে জীপ চাফাৰীতকৈ আগত আৰু এটা গড় দেখিবলৈ লৈছোঁ তো এনেকুৱাকৈ গছ চছ দেখি থাকিলে হাতী চাফাৰী কৰি ভাল লাগে আৰু মানে কিবা এটা সাৰ্থক হোৱা যেন লাগে জংঘলৰ ভিতৰত তো এই গড়টো পানীৰ তলত ডুব যাই আছে মানে নাকটো উলিয়াই ৰাখি আছে চাওক ইয়ে আৰু আমাৰ হাতীটো পানীৰে নিম বুলি ভাবিছিলে কিন্তু নিনিলে দিয়ক সেইফালে বহুত দোৱা আছে মহটো চাওক না কি ডাঙৰ মহ এই মহটোৱে আমাৰ ফালে যি ফপাই আছিল কিন্তু আমি কাষেদি গুচি আহিলোঁ কাৰণে আৰু 3-4টা হাতী লগ হৈ আহিছোঁ মহটোৱে আকৌ কি কৰিব আৰু কি কৰিব মানে এইটো বোলে বাঘতকৈ ডেঞ্জাৰ বস্তু মাউত দাদাটো কোৱা মতে চৰাই জাক চাওক না মুকলি মনেৰে উৰি যাব চাবতে চাই দেখোন মুকলি চাওক মুকলি মনেৰে উৰি গৈছে তো এনেকুৱা হ'ব লাগে এখনৰ ৰজত ৰাখিলেও হ'ব নালাগে মুকলি মনে থাকিব হ'ব লাগে
নাই ভয় কৰা নাই না চুপ চাই ডেঞ্জাৰ বস্তু এইটোৱে চাওক তো কৰিলোঁ বহুত সময় হাতী চাফাৰীটো এতিয়া হাতী চাফাৰী আৰু কৰি আছোঁ আৰু প্ৰায় আধা ঘণ্টামান আছেই তো হাতী চাফাৰীখিনি কৰিলোঁ মাই গড ইমান ওচৰৰ পৰা গড় চিৰিয়াখানাটো দেখা পোৱা নাযায় ইমান ওচৰৰ পৰা গড়টো চাই থাকক ঘৰত বহি উপভোগ কৰক কাজিৰঙাৰ দৃশ্যাংশ সেই কৰিব ৰ'ব আমাকো ভিডিঅ' কৰিব চাই থাকক চাওক তাত আমি আছোঁ দেখিছেনে এই তাত আমি হাতীত আমি আছোঁ আৰু এইবিলাক পহু চাওক ইমান ওচৰৰ পৰা তো জীপতো দেখিছিলোঁ পহু ওচৰৰ পৰা তো ইয়াতো দেখিলোঁ ভাল লাগিছে এতিয়া গৈ আছোঁ একদম ঘন জংঘলৰ ভিতৰলৈ চাওক একদম পূৰা ঘন জংঘলৰ ভিতৰলৈ আমাৰ হাতী গৈ আছে আৰু হাতীৰ ওপৰত আছোঁ আমি মাজে মাজে দুই এটা মুৰ্গী চুৰ্গী দেখি আছোঁ কিন্তু কেমেৰা উলিয়াব লওঁতে মুৰ্গী পলাই পত্ৰং দিয়ে মানে লোকেল মুৰ্গী না লোকেল মানে কি আৰু বনৰীয়া মুৰ্গী না লোকেল মুৰ্গীৰ দৰে ফটকে যাব ভাল লাগিছে বহুত ভাল লাগিছে এই দাদাই কি কৈ আছে জানানে আপোনালোকে ভাবছে কি ভাল লাগিছে মানে দাদাই সুধিছে এনেকৈ আহি ভাল লাগিছে মানে ইয়াৰ পৰা যিটো ৰুল আছে সেই ৰুল মতে এটাই ৰাস্তা আছে আৰু সেই ৰাস্তাটোৰ হাতীটো ঘূৰাই আনি কিন্তু দাদাই আমাক অলপ বেলেগ চাইডেৰে ঘূৰাই আনিছে তো ভাল লাগিছে আৰু কিয় ভাল নালাগিব না হাতী আহিল গ'ল এনেকৈ প্ৰায় এঘণ্টা পিছত শেষ হৈ গ'ল আমাৰ হাতী চাফাৰী তো বহুত ভাল লাগিছে হাতী চাফাৰী কৰি আৰু আপোনালোকে আহক আৰু হাতী চাফাৰী কৰক এলিফেণ্ট চাফাৰী কৰক জীপ চাফাৰী কৰক তো কাজিৰঙালৈ আহক মুঠেৰে আৰু দুটা এপিছড আছে এটা গোলাঘাটৰ আছে তো গোলাঘাটৰ এপিছডটো দিবলৈ নিদিওঁ আপোনালোকে কমেণ্ট কৰি কওকচোন আৰু এটা তেজপুৰখনৰ এপিছড এটা আছে তো আজিলৈ বাই বাই দিয়ক টাটা বাই বাই